আছে 80 কিলোমিটাৰ চলবা পাৰাত এতিয়া हेलो गाइस गुड मॉर्निंग सो गाइस इतना बर्तमान बाजिल तो 9:20 सो इतना गाइस बढियाके उठ्छु আজি আজি জাৰ্নি তো ইটা মই যাই আছো তাৰমানে গাইস ইটা ফাৰ্স্ট টাইম মই পাকঘৰত আইলুম আজিৰ খাদ্য গাইস মেগি সো গাইস ইটা বৰ্তমান পুৱাই পুৱাই মেগি আৰু বোলে ঘৰত বোলে আকো নাই কি আকো নাই কিছে পিয়াজ আলু আলক বস্তা না আছে দুই না না বস্তা পিয়াজ আছে সো গাইস আলু পিয়াজ আছে আৰু এফালে আছে কঁঠালৰ গুটি সো গাইস আৰু মই আনবা লাগব গধলা সবজি আনিম আৰু এটা গাইস মেগিখিনি খাই লও মেগিখিনি খাই লৈ এটা ফোনৰ ভাড়া আছে মই যাবা লাগব এটো ভাড়া লৈ জাগাখিনি নাম পাৰি গেলো সো মেগি চিগি খাই লৈ যাও গাড়ী চাৰি উলা আৰু লগ পাইছো পিছত লগ পাইছো গাইস মেগিৰ হৈতে এটা বৰ্তমান সো গাইস 80 কিলোমিটাৰ চলবা পাৰাত এতিয়া সো গাইস মই ঘৰৰ পৰা মেগি চেগি খাই যেতে অলেলো গাড়ীখন ধুই নাই চাকাই পানী দিছো পানী দি থাকাতে গাইস ভাড়া এটা আহিল সো মই আমাৰ তাৰ পৰা আহিলো কইৰাৰা 50 টকা যাত্ৰা কৰি দিলো মালক্ষী মোক দিলে 50 টকা গাইস এটা মই আছো 2 নম্বৰ ফোনৰ ভাড়াটো আৰু ফোনৰ ভাড়াটো যাও এতিয়া যাই পেলাই সেইটো ভাড়া মাৰো তাৰপিছত আৰু লগ পাই আছো আপোনালোকক গাইস আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু কেনে লাগে কমেণ্টত কৈ থাকিব আৰু লাইক ভাল লাইক দিব ভাল শ্বেয়াৰ কৰিব ভাল কিবা কৈ থাকিব আৰু গাইস সদায় গাইস বৰষুণে দি থাকে কি যি বতৰটোৰ এফালে সূৰ্য দেৱতা এফালে বৰুণ দেৱতা আৰু এফালে মই দেৱতা এফালে গাইস সো সূৰ্য দেৱতাও সূৰ্য দিছে বৰুণ দেৱতাও বৰষুণ দিছে মই দেৱতাও মই যাই আছো গাইস তাৰমানে বেয়া ভোক লাগছে পেটত নিমনিয়ে মচিনে গৰুৱে মচিনে আছিলে গাইস এনেকুৱা ভোক লাগছে তাৰমানে আমাৰ যাই গ'লে মই গাইস আৰু আজিও ভাড়া এতিয়াকে মাৰিছোঁ অলপ চলপ কিন্তু ভালকৈ শান্তিমতে মাৰিব পৰা নাই ভাড়া গাইছ ভালকৈ পৰা নাই নজৰে লাগছে নেকি এবাৰ গাইছ ভাড়াই মাৰিব পৰা নাই ভালকৈ এতিয়া ঘৰত যাওঁ কেইটা খাওঁ বেয়া ভোক লাগছে প্ৰায় 3:30 বাজি গ'ল গাইছ চ' গাইছ গণেশ মন্দিৰটো আজি আপোনালোকক গৈ আছোঁ কেনে এটা সুন্দৰ কৰিছে আমাৰ মামা আহিব বোলে 3 তাৰিখে গাইছ এইফালে মূৰ্তিকেইটা আজি মই বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ'টোত উঠি দিওঁ বুলি চ' গাইছ আপোনালোকক দেখি আছোঁ মই ভাবিলোঁ পানী ধুনীয়াৰ পানী গাইছ মূৰ্তিকেইটা চাওকচোন কেনেকুৱা লগাইছে বেলেগ এটা সৌন্দৰ্য হৈছে কিন্তু হয়নে ৰঞ্জিত ধুনীয়াকৈ চলাটো জয়ন্ত মল্লাদেৱ বেলেগ লগাইছে কিন্তু আজি পুৰা একদম লাইট টাইট বঢ়িয়া কৰি দিছে আজি আৰু সো গাইস মইও কৈছিলোঁ ঘৰত আকৌ চব্জি নাই গাইছ চব্জি লৈ যাই আছোঁ এতিয়া বৰ্তমান মই আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ আমাৰ হৰি মন্দিৰৰ যোনখন ব্ৰিজ নতুনকৈ হৈ আছে তাৰে ব্ৰিজখন হৈছেই দিয়কচোন এই ফিটেডাল এটা নাই ফিটেডাল কাটি আমাৰ মামা আহিব বোলে কি এটা মজা লগা বনাইছে এই গাইছ মই এতিয়া অলপ আগতে সেইফালে আহিলোঁ ভিডিঅ' কৰা নাই কিন্তু এতিয়া যোৱাতে ভিডিঅ' কৰিম এতিয়া গাইছ মই তাৰে আগতে চব্জিখিনি লৈ লওঁ না কি কয় চব্জিখিনি লৈ লওঁ বলক বঢ়িয়া এতিয়া নাজাৰা হৈ আছে বৰ্তমান গাইছ যে জৈন মন্দিৰ গাইছ বৰ্তমান মই পালোঁ জৈন মন্দিৰ চ' গাইছ মাৰ্কেটত আকোৱেই নাই খাব লগা বস্তু আকৌ নাই যাতে এটা আনিলোঁ ৰঙালাও গাইছ এইটো এই ৰঙালাওটোৰ দাম হৈছে 60 অনলি 60 গাইছ আৰু মাৰ্কেটত অনলি জিকাই ভেকচি হৈছে তাৰমানে জিকাৰ দাম আকাশ ফুটে দিব তাৰমানে যিনকি ষ্টক মাৰ্কেটত আকাশ ফুটে যায় টেবুল ফুটি যায় তলত দেখিলে আৰু আকাশ ফুটা দিয়ে একবাৰ এনেকুৱা দাম বাঢ়িছে তাৰমানে 80 টকা 90 টকা কৈ জিকাৰ দাম গাই
চুনচান গাইজ এতিয়া ৰাতি 9টা বাজছে ৰাতি 9টাত চুনচান গাইজ ব্ৰিজ চুনচান দেখি নাম So guys, পনীৰ আইকে খাই দিলো মই আৰু আমাৰ এটা সুন্দৰী বান্দৰী আছে এইটো মেট্ৰিকত কি ডিভিজন পাইছা সেকেন্ড মুখখন দেখো নালগে কি ডিভিজন পাইছা সেকেন্ড এতিয়া কি লৈছা কি শিকি আছা মই পাৰ্লাৰ শিকি আছো আৰু কম্পিউটাৰ শিকি আছো আৰু আকৌ শিকা নাই আৰু কিহত এডমিশ্যন লৈছা কি হ'ল এডমিশ্যন লৈছা MNC কি সাবজেক্ট কি সাবজেক্ট লৈছো পলিটিকেল সায়েন্স হিষ্ট্ৰী এডুকেশ্যন আৰু এন্থ্ৰোপলজি So guys, এতিয়া আমাৰ সেইটো সুন্দৰীটো এই যি মই এটা ভিডিঅ'টো কৰিছিলো না দিছিলো না দেনা মনত নাই এইফালে মামনি বেচম গছৰ এবাৰ যি টোপনি মাৰিছিল আৰু যেবাৰ সুন্দৰী যি টোপনি মাৰিছিল ভিডিঅ'টো পাইছিলে আপোনাৰ গম নাপাওঁ গাইছ সেইটো কি টোপনি মাৰিছিল ছেকেণ্ড যি পাইছি গাইছ সেই ধন্যবাদ আৰু এইফালে গাইছ এইটো হৈছে পনীৰ এইটো হৈছে ৰঙালাও এইটো হৈছে গাইছ কি বস্তু জানেনে এইটো এটা বেলেগ বস্তু এইটো খাব লাগিব পিছত তো গাইছ আজিৰ ভিডিঅ'খিনি এইখিনি আহিছিল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ এটা কৰি দিব দিয়ক গাইছ গুড বাই